নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ভিডিঅ'টো আৰম্ভ কৰিব ধৰিছোঁ। মই এয়া ভিতৰৰ পৰাই এয়া চাওক, মই ৰাতিপুৱাই ৰঙালাও ফুল আনি থৈছোঁ আৰু এতিয়া চাওক, এইখনে আমাৰ শাক পাচলি বাৰী কাষতে আছে, ঘৰৰ কাষতে আছে। যিহেতু এতিয়া ভাত ৰান্ধিবৰ সময় হৈছে আৰু মই গছৰ পৰাই কি ক'ত পাচলি পাওঁ তাকে আনোগৈ বুলি ভাবিছোঁ, সেয়েহে আপোনালোককো দেখাব বিচাৰিছোঁ। আজি দুপৰীয়া সাজত দালিত অমিতা দি বনাম বুলি ভাবিছোঁ। এয়া গছত অমিতা লাগি আছে, অমিতা পাৰিম আৰু বলকচোন বাৰীৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া গছতে বেঙেনা লাগি আছে। এয়া বেঙেনা এনেকৈ লাগি আছে আৰু এইফালেও আছে, প্ৰত্যেকজোপা গছতে আছে বেঙেনা। এয়া বেঙেনা কেইটামান ছিঙিম আৰু এইখিনি যে দেখিছে এয়া মৰিচা, অকণকৈ ফুটিছে আৰু এইখিনি লাই জাতটো ইমান ঠিক নহয়, লাইখিনি ফুলিবৰে ধৰিলে। আৰু ইয়াতে পালেং, যিহেতু আমাৰ মুৰ্গী আছে, মুৰ্গীয়ে গোটেই খুচৰি খাচৰি শেষ কৰি পেলায়। আৰু এইখিনিতে এয়া ধনিয়া গছ ফুটিছে, ইয়াৰ মাজে মাজে মই ফ্ৰেঞ্চবিনো দি থৈছোঁ আৰু এইখিনিও আছে পালেং আৰু জাতিলাও গছকেইজোপাও মানে বেয়া হৈ গৈছেগৈ। জাতিলাও কেইজোপাও জানো কি হ'ল, ইমান গোবৰ জাবৰ দিয়া হৈছে যদিও ভাল কৰিব পৰা নাই। আৰু ৰ'ব, এতিয়া মই শাক দুডালমান ছিঙি লওঁ, তাৰপাছত মই আৰু পাছত কি ক'ত কৰোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ। এয়া চাওকচোন, বাৰীৰ ভিতৰতো এই দুজোপা জলকীয়া গছ হৈছিল, ইয়াতো ইমান ধুনীয়াকৈ জলকীয়া লাগি আছে। আৰু এইকেইজোপা আকৌ তুলসী গছ, ইয়াতে কিয় দিয়া হ'ল, বাহিৰত যেতিয়া তুলসী গছবোৰ হয় ছাগলীয়ে সকলোখিনি খাই পেলায়, সেইকাৰণে ইয়াৰ ভিতৰত দিওঁতে অলপ বাচিছে। ৰঙালাও ফুল ইয়াতো আছে, এইকেইপাহো মই ছিঙি ল'ম। এনেকৈ লৈ পেলাই ভিডিঅ' কৰিবলৈ বহুতেই দিগদাৰ, সেইকাৰণে মই এতিয়া অলপ ৰাখি লৈছোঁ। আহকচোন বাৰু, এতিয়া মই কি ছিঙি আনিলোঁ আপোনালোকক দেখাব বিচাৰিছোঁ, সেয়েহে আহকচোন। চাওক, এইকেইটা বেঙেনা আনিলোঁ, তাৰপিছতে এয়া জলকীয়াকেইটাও লগতে লৈ আহিছোঁ আৰু এটা তৰৈ পালোঁ। তৰৈটো মই পুৰি খাই ভাল পাওঁ, যিহেতু পুৰি খাম বুলি আনিছোঁ। এইটো অমিতাটো দালিতে টুকুৰা টুকুৰকৈ দিম। আৰু এইটো হ'ল কেঁচা ৰঙালাওটো লৈ আহিছোঁ। বাকলিৰ সৈতে কেঁচা ৰঙালাওটো ভাজি খালে ভাল লাগে, সেইকাৰণে ৰঙালাওটো খাম বুলি লৈ আহিলোঁ। আৰু এইকেইপাহ ৰঙালাও ফুল, ইয়াতে বেচন আৰু কণী ভাঙি দি পেলাই বৰ বনাম। আৰু এই লাই পাতকেইডাল ইমানকেইডালে আনিছোঁ, কাৰণ লাই চাটনিটো খাই মই বেছি ভাল পাওঁ, সেইকাৰণে চাটনি খাম বুলি এইখিনি লৈ আহিলোঁ। আৰু এতিয়া মই বনাবৰ কাৰণে ৰেডি কৰোঁ আৰু পাছত মই কেনেকৈ বনালোঁ সকলোখিনি আপোনালোকক দেখাম বাৰু। এতিয়া যিহেতু মোৰ বহুত ভোক লাগি গৈছে, ৰাতিপুৱাৰে পৰা খালি চাহকাপ খাই আছোঁ, সেয়েহে অলপ কৰাই গুড়ি আছিল, কৰাই গুড়িত এতিয়া গাখীৰ গৰম কৰি দি ঢালি লৈছোঁ আৰু কৰাই গুড়িয়ে গাখীৰে খাম। আৰু ইয়াৰ ৰঙালাও এনেকৈ বাকলিৰ সৈতে টুকুৰা টুকুৰকৈ কাটিছোঁ, ইয়াতে আলু দুটামানো দিম। বেঙেনা এনেকৈ দীঘলকৈ ফালি লৈছোঁ আৰু এয়া বেচন দি ৰঙালাও ফুলখিনি এনেকৈ সানি থৈ লৈছোঁ। আৰু এয়া নহৰু আদা এইখিনি দি পেলাই মই এইখিনি প্ৰস্তুত কৰিম। এতিয়া মোৰ সকলোখিনি ৰেডি হৈ গ'ল। এয়া চাওক, ৰঙালাও আলু ভাজি আৰু ৰঙালাও ফুলৰ আৰু বেঙেনা, এই সকলোখিনি ৰেডি হৈ গ'ল। এইটো হ'ল তৰৈ, পুৰি লৈছোঁ। আজিলৈ ইমানেই আৰু, নমস্কাৰ।